জি আমাৰ কৰ্ণাটক ৰাইজে বহুত ভাল ফলাফল দেখুৱাই দিলে। তাৰ কাৰণে কৰ্ণাটকৰ যিমান ৰাইজ আছে সকলোকেই আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট মহিলাৰ তৰফৰ পৰা মহিলা প্ৰেছিডেণ্ট হিচাপে তাৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ দিছোঁ। সঁচাকৈ আজি আমি বহুত আনন্দিত, কিয়নো আজি কৰ্ণাটকে ভাল ফল দেখুৱালে কংগ্ৰেছক, যে আমি বহুত সংখ্যাগৰিষ্ঠ হৈ আমি জয়যুক্ত হ'লোঁ। তাৰ কাৰণে বহুত বহুত ধন্যবাদ দিছোঁ আমাৰ কৰ্ণাটক ৰাইজক। আৰু আমাৰ ৰাহুল গান্ধী, সোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধী এটা ভাল ভূমিকা ল'লে, যাতে আমি সকলোৰে স্বাধীনতা এটা পাব পাৰোঁ। বাক স্বাধীনতা হেৰাই গৈছিল। আমি যদি কিবা ক'ব সেইটো মানে ভয়তে মানুহবিলাক কোৱা নাছিল। পুলিচক ধৰাই দিব, ইডিক ধৰাই দিব, CBIক ধৰাই দিব। তাৰ কাৰণে এইটোৱেই মানে BJPৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছিল। কিন্তু এতিয়া আমি বহুত আনন্দ পাইছোঁ যে আমাৰ যিটো বাক স্বাধীনতা লাহে লাহে ঘূৰি আহিব। আমি আশা কৰোঁ আকৌ ছত্তীশগড়, মধ্যপ্ৰদেশত, UPত যিবিলাক আমাৰ বিধানসভা ইলেকশ্যন আছে, যাতে সেই বিধানসভা ইলেকশ্যনতো আমি যাতে ভাল ফলাফল পাব পাৰোঁ, আৰু আমাৰ যিবোৰ স্বাধীনতাবিলাক হেৰাই গৈছিল সেই স্বাধীনতাবিলাক আমি যাতে ঘূৰাই আনিব পাৰোঁ। সেয়েহে আজি বহুত আনন্দত আমি ইয়াত উদযাপন কৰিলোঁ, আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আৰু আমাৰ শ্ৰীৰামপুৰ ব্লক হৈ, যে আজি ভাল ফল পোৱাৰ কাৰণে। এইটোৱেই মই ক'ব বিচাৰিছোঁ। এটা পৰিৱেশৰ সৃষ্টি হৈছে, অলপ জনাব আমাক। আজি আমাৰ শ্ৰীৰামপুৰ ব্লক কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কোকৰাঝাৰ জিলা আৰু শ্ৰীৰামপুৰ ব্লক কংগ্ৰেছৰ নেতৃবৃন্দসকলে আনন্দিত হৈছে যে কৰ্ণাটকৰ আজি যি ৰাজ্যৰ নিৰ্বাচন হ'ল, সেই ৰাজ্যৰ নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠ পাই আমাৰ দলে তাত চৰকাৰ গঠন কৰিবলৈ গৈ আছে। আৰু এইটো আটাইতকৈ সুখৰ বিষয় যে বৰ্তমান BJP চৰকাৰে ভাৰতবৰ্ষক গণতন্ত্ৰক হত্যা কৰি আছে, আৰু মানুহৰ যিবিলাক স্বাধীনতা সেইবিলাক ব্যাহত হৈ আছে। গতিকে কৰ্ণাটক ভাৰতবৰ্ষৰ ভিতৰত সাউথ ইণ্ডিয়াৰ আমাৰ কৰ্ণাটক ৰাজ্যত মানুহবিলাক অতি বুদ্ধিজীৱী। তেখেতসকলে বুজি পাইছে যে এই BJPয়ে উন্নয়নৰ কথা শ্লোগান দি হিন্দু মুছলিম ৰাজনীতি কৰি অকল আমাৰ দেশখন পিছুৱাই গৈ আছে। গতিকে এই কথাখিনি বুজি পেলাই কৰ্ণাটকৰ পৰা BJPক কৰ্ণাটকৰ ৰাইজে বৰ্জন কৰিছে, আৰু কংগ্ৰেছ দলক ৰাহুল গান্ধীজীৰ নেতৃত্বত কংগ্ৰেছ দলক আস্থাত লৈ আমাৰ প্ৰাৰ্থীসকলক ভোট দি জিকাইছে। তাৰ বাবে আমি নথৈ আনন্দিত। অকল কৰ্ণাটকেই নহয়, আগন্তুক 2024 চনৰ যিটো লোকসভা নিৰ্বাচন হ'বলগীয়া আছে, তাতে আমাৰ দলৰ দিল্লীত চৰকাৰ হ'ব আৰু কংগ্ৰেছে কেন্দ্ৰীয় চৰকাৰ গঠন কৰিব। ধন্যবাদ।